পাঁচটা বাজিলে মোক কান ধৰি পঢ়িবা বহু মুনুকনে বাৰু উঠলাক না নাই নামটাক লগি তো নুঠে ঘুমে গেলা তুই তাকে উঠে দিয়া ৰ মুনুকান 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 মুনু হা কি কাৰবাৰ আজি বাপৈ আজি সূৰ্যটো কোনফালে ওলছি কি হয় মা কি হ'ল বাপৈ তুই আজি মই নামটোতে উঠছা তাকো উঠছাতো উঠছাহে পঢ়িও আছা বাপৈ কি পৰিৱৰ্তন হলে তোৰ আৰু পঢ়িলে লাগব এনে দেখোন নপঢ়িলে বৰ বকি থাকা আজি পঢ়িবা পাইছো ৰাতি আৰু কি শুনি থাকা দে পঢ় মই তো স্কুলত টিফিন চিফিন বানাওঁ দে যা বানানি মা মই স্কুলত যাবা ওলছো টিফিন হৈছে না কি আছে আজি বাপ্পা ঐ পৰিৱৰ্তন মানে দেখোন কিবা একদম বৃহৎ পৰিৱৰ্তন স্কুলত যাবা নিজে ওলছা আজি মই গালি পাৰি ওলাব লগা নাই বাপ্পা ঐ কি আছে কিবা তো ৰহস্য আছে আজি বৌ ইমান চাই দিল ভালকে মোক টিফিনটো দি এতিয়া মই স্কুলত যাওঁ ল এইটো টিফিন আৰু ভাজি সাজি লৈছোঁ ডাইনিঙত খাইছা না খাইছোঁ দে বাপৰে বাপ ভাতো আজি তই হাল্লা নকৰাকৈ খাইছা কিবা তো আজি ৰহস্য চিঞৰ আছে নহ'লে তোৰ সদায় ভাত খোৱাৰ মই হাহাকাৰ আজি তই এনেকৈ এনে খাবি কিবা তো কেছ আছে আজি দে মই এতিয়া যাওঁ মোৰ দেৰি হৈছে সোনকালে দি দে যা ই বেটাই আজি কিবা তো প্লেন কৰছি নহ'লে ই আজি হঠাৎ ইমান পৰিৱৰ্তন হ'ব না কিবা তো আজি প্লেন কৰি আছে সি বা স্কুলৰ পৰা আহিবলি মা আহি পালো দে যা এতিয়া হাত ভৰিয়ে ধুই ল ধুই পেলাই ভাতহে খা মা হ'ব দে আৰু ভাত খাই উঠি ঘুমাবি দেই নাই আজি নুঘুমাওঁ দে মই ভাত খাই উঠি মই পঢ়িব লাগিব মোৰ বহুত হোমৱৰ্ক আছে হে ভগৱান তই আজি মোক সঁচাই বেহজ কৰি মাৰিবি দেই দিনটোত দেখোন কিবা এটাৰ পিছত এটা ছাৰপ্ৰাইজ দি আছে মোক কি ভয়ানক কথা কৈ আছা আজি দিপৰা ভাত খাই উঠিয়ে পঢ়িবি তই এইটো ৰাতি পঢ়িবা ক'লেও খং উঠে আজি বাপ্পা ঐ তই দিপৰাও পঢ়িবি আজটো দে বা কি খেল দেখুৱাইছা আজি তই দে পঢ় পঢ়লিতো ভালে পাওঁ মই পঢ় মা হ'ব দে বাপ্পা ঐ ফাইনেলি হ'ল দে হোমৱৰ্কখিনি কৰা 8:30 বাজিলে এতিয়া আৰামত বহি IPL চাব লাগিব আজি খেলা মজা আছে কিন্তু দেই আজি চাই মজা লাগিব বিৰাট কোহলিৰ বেটিঙো চাব লাগিব মজা দে আৰু মাইতো আজি টিভি চাব সময়ত পঢ়বা ক'বাই নোৱাৰে দিনটো আজি পঢ়িছোৱে হোমৱৰ্ক চব শেষ বঢ়িয়া এতিয়া পুৰা আৰামত চাম আজি টিভি বাইদেউ মোক টিভি ৰিম'টটো দি খেলা চাওঁ মই কি খেলা চা মই চিৰিয়েল চাই আছো দেখা নাই নেকি মই চিৰিয়েল নাজানো মোক খেলা চাবা ৰিম'ট দি IPL চাব লাগে চিৰিয়েল হলি চাবি মই ৰখি ৰাখবা নোৱাৰো মোক ৰিম'ট দি এতিয়া ৰিম'ট চাব নপৰে মই চিৰিয়েলে হ'ব লাগিব চিৰিয়েলখন চাব লাগিব মই চিৰিয়েল কালি নাটব নেকি আৰু এখানে দিনত দেখোন দিবই তেতিয়া চাবি তোৰ দেখোন খেলা হাইলাইট দিবই কালি হাইলাইট চাবি তই বেছি কাজিয়া কৰা নাথাকিবি মোক ৰিম'টটো দি ভালটো নহয় ৰিম'টটো দি যা ভালক পালে যা নহ'লে কিন্তু গালি খাবি এতিয়া তই ৰিম'ট নাপাওঁ বুলি কৈছোঁ নাপাওঁ এতিয়া মোক চিৰিয়েলখন চাবা দি আৰু যা তই ইয়াৰ তই মানে ৰিম'ট নেযা তই মাৰ আগত কৈ আছোঁ কণী যা মাক কণী তোকে খেদব যা উল্টা টিভিৰ আগৰ পে খেদব মই কৈ আছোঁ মা মায়ে কিয় এটা পঢ়ি আছা মানে বাই মোক খেলা চাবা নেদে IPL চাবা নেদে মোক এই ফাল্টু চিৰিয়েল পাই থাকে তই আৰু কিয় খেলা চাবা লাগে তই পঢ়িবা নালাগে নেকি তই আৰু তাইৰ ফেললাম মুঠতে আজি দিনটো দেখোন ইমান পঢ়িছোঁ দেখা নাই কেছটো এতিয়াহে গম পালোঁ তোৰ দিনটো আজি কিয় পঢ়িলি ভাবছোঁ তো কিবা এটা ৰহস্য আছে IPL চাবৰ কাৰণে দিনটো পঢ়িছা আজি সেইকাৰণে দিনটো নাটক দেখুৱাইছা তই আজি যি নহওক পঢ়িছোঁ তো মোক এটা ৰিম'টটো দিবা দি মই গলা নাজানো মই ৰিম'ট নিদিওঁ দেই মই তাই চিৰিয়েল চাব লাগিব মই ৰিম'ট দিবা নোৱাৰোঁ হ'ব এতিয়া তই কাজিয়া কৰিব নালাগে কোনো ৰিম'ট দিবা নালাগে কোনো টিভিও চাব নালাগে খেলাও চাব নালাগে তই নিজৰ ৰুমক যা পঢ়িবা মই তো অসমীয়া চিৰিয়েল চাম নহ'ব খেলা চাম মই খেলা নালাগে চিৰিয়েল চাম তই তো ভালক ভালে গৈছা না পঢ়িবা আমাৰ পৰীক্ষা হয় না নহয় তোৰ IPL চাই থাকিলে হ'ব তই পঢ়িবা চা হেল্ল' গাইজ আপোনালোকে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব দেই